নমস্কাৰ আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এই বিশেষ ভিডিঅ'টো মোৰ মাৰ বাবে মই বনাইছোঁ। মোৰ মা নপাম স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিলে। কালি অৱসৰ ল'লে মোৰ মা, সেইবাবে মাৰ বাবে এটা বিশেষ ভিডিঅ' মই বনাইছোঁ। এই ইউটিউব জগতখনত সেই ভিডিঅ'টো সাঁচি ৰাখিম বুলি ভাবিছোঁ। মই মাক কোৱা নাই মাৰ বাবে ভিডিঅ' এটা বনাম, মাক ভাবিছোঁ বনাই মেলি ক'ম। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব আৰু মোৰ মাও ভাল পাব। ৰীতাই অৱসৰ লোৱা টাইমত কেইটামান মুহূৰ্তৰ ভিডিঅ' মোৰ ভাইটিয়ে মোক দিছিলে, সেয়া দিম ভাবিলোঁ। মনটো বেয়া লাগিছে, তাত থাকিবলৈ মন এটা আছিলে, কিন্তু বিয়া হোৱাৰ পিছততো ঘপককৈ যাওঁ বুলি ক'লে মাৰ ঘৰলৈ যাব নোৱাৰি, সেইবাবে যোৱা নহ'লে কিছুমান অসুবিধাৰ বাবে। আৰু মই যোৱা মাহত ঘৰলৈ গৈছিলোঁ, আৰু তেতিয়া মই মোৰ মাহঁতৰ স্কুলত আমাৰ প্ৰাংগণ আৰু মই কিছু ভাল সময় কটালোঁ। সেয়া অলপ ভিডিঅ'ও মই লৈছিলোঁ, তাৰো ভিডিঅ' মই বনাম ভাবিছোঁ। এতিয়া ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ভাইটি, মই, প্ৰাংগণ মাহঁতৰ স্কুললৈ গৈ আছোঁ। কি ফূৰ্তি তাৰ! এতিয়া মাহঁতৰ স্কুলখন পালোহি। মাহঁতৰ স্কুলখন মই আপোনালোকক দেখাই দিওঁ। এইখন অংগনবাদী হয়, মাহঁতৰ এৰিয়াটোতে আছে। এইখন মোৰ মাহঁতৰ স্কুল। প্ৰাংগণ যোনদিনাখনি গৈছিলে স্কুললৈ, মায়ে সকলোকে চেনি দিয়া বুট খুৱাইছিলে। আপোনালোকে বাৰু আগতে খাইছিলেনে? আগতে আমি কিবা শুভ কাম হ'লে চেনি দিয়া বুট খাওঁ, সেইবাবে মাহঁতেও খুৱাইছিলে। প্ৰাংগণ প্ৰথমবাৰ গৈছিলে যে, সেইবাবে মায়ে খুৱাইছিলে তেনেকৈ। আমিও বহি ল'লোঁ লগতে। এয়া আমি খাইছোঁ বুট। এতিয়া আমাৰ প্ৰাংগণে মাৰ ভাগৰ এচাৰি পাত লৈ খেলি আছে। সি কি বস্তু ধৰিব পৰা নাই, কিন্তু মোক মাৰিছে, দেখিছেনে? এতিয়া মাহঁতৰ স্কুলত সি সৰু টেবুল এখন আৰু চকী এখন পালে। এতিয়া এইখন পাই ঘৰলৈ যাবলৈ সি মনেই কৰা নাই। মোৰ মা য'ত পঢ়াই আছে ল'ৰা ছোৱালীবোৰক, তালৈ আমি আহিছোঁ। মানেও পিছে লিখা কথা ভাল লাগিছে। আগতে মই সৰু থাকোঁতে স্কুল বন্ধ হ'লে মাহঁতৰ স্কুললৈ আহোঁ। এতিয়া সেইটো লাইফ মোৰ ল'ৰাটোৱে পাইছে। নকৰিবা, এনেকৈ ভৰাই দিয়া। নকৰিবা, নুলিয়াবা। প্ৰাংগণে গোটেই চকবোৰ লৈ ভাঙি আছে, সেইবাবে তাক অংগনবাদীখনলৈকে লৈ গ'লোঁ। মাহঁতৰ স্কুলৰ ওচৰত যে আছিলে, তালৈ লৈ গ'লোঁ। ল'ৰা ছোৱালীবোৰে তাক ইমান মৰম কৰিছে, চবেই তাক খেলনা বস্তুবোৰ দি দিছে। ঘৰত পায়স দিলে মই খুৱাই দিলেও নাখায়, কিন্তু ইয়াত ল'ৰা ছোৱালীবোৰক লগ পাই নিজে নিজে খাইছে। এতিয়া আকৌ মাহঁতৰ স্কুললৈ আহিলোঁ। এতিয়া সি ধুনীয়াকৈ চকী টেবুলখনত বহি ABCD কেইটা চাই আছে।
এইদিনা আকৌ প্ৰাংগণৰ লগত আমাৰ দাদা ছোৱালীজনীকো লৈ আনিলোঁ। সিহঁতি দুটাই বাহিৰতে পঢ়ি আছে। ইমান ধুনীয়াকৈ ঘূৰাইছে দেখিছেনে? ভাবিলোঁ ভিডিঅ' এটা কৰি লওঁ। এতিয়া আমাৰ ধুনুৱেও তাইক দেখি নিজে কৰিব চাইছে, কিন্তু তাই কৰিব পৰা নাই। আমাৰ আকৌ প্ৰাংগণৰ আকৌ বেলেগ এটা কামেই কৰি আছে, দেখিছেনে বাৰু? আমি পিছত ঘৰলৈ যাব লৈছোঁ। আমি তাৰ আগে আগে তাক চাইকেলত অকণমান মায়ে ফুৰাই ল'লে। এতিয়া স্কুলৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এতিয়া মোৰ মা যোনদিনাখনি অৱসৰ লৈছিলে সেইদিনাখনিৰ এটা ভিডিঅ' দেখাম ভাবিছোঁ। এতিয়া এই বাইদেউজনীয়ে আমাৰ মাহঁতৰ বিষয়ে কিবা এষাৰ কথা ক'ব, আপোনালোকক শুনাইছোঁ। ইয়াত যিমান মানুহ আছে সকলোৱে আজি অৱসৰ গ্ৰহণ কৰিব। ফেব্ৰুৱাৰী পৰিলৈকে ষ্টাৰ্ট হ'ব। আপোনালোকৰ যাতে ভালেই যাওক, আপোনালোকৰ ফেমিলি পৰিয়াল ভালেই যাওক, আমি তাকে কামনা কৰিছোঁ। আমাৰ বিশেষ শুভেচ্ছা তথা আন্তৰিক মানে আপোনালোকক অভিনন্দন জনাইছোঁ। নমস্কাৰ। আজি এটা কথাই ভাল লাগিছে, অৱসৰ মুহূৰ্তত যে ইমান এটা ভাল পৰিৱেশ পাম মানে ভবাই নাছিলোঁ। আজি খুবেই ভাল লাগিছে, যদিও বেয়া লাগিছে, মুঠতে খুবেই ভাল লাগিছে সকলোকে। এয়া মোৰ মাৰ কেইটামান ভাল লগা মুহূৰ্ত ফটো ৰাখিছোঁ চিন হিচাপে। এয়া যোনসকলে অৱসৰ গ্ৰহণ কৰিছিলে সেই সকলো মানুহৰ ফটো। এতিয়াতো অফিচৰ পৰা বিদায় দিছে। এতিয়া মই মাহঁতৰ স্কুলৰ কেইটামান মুহূৰ্ত দেখাম। বাইদেউতে মোৰ ক'ব লগা কি, বাইদেউ এতিয়া বয়সত সৰুৱেই হ'ল মোতকৈ। মোৰ ভণ্টিয়ে বুলি ক'ব পাৰি, আগত সেইটো নাছিলে, বান্ধৱীগতে আছিলোঁ আমিকেইটা। এই অনিমা বাইদেউ কি ক'ম যে ক'লে বেয়া লাগে, ইমানেই আমি ধেমেলীয়া আছিলোঁ তাৰমানে, খুব ধেমালি কৰিছিলোঁ। আৰু বাইদেউ আহিলে, আৰু বাইদেউ আহিলে হাঁহিটো থাকেই। অনিমা বাইদেউ ফোন দেখা নাই আপোনালোকে, চিংকে উঠি যায়। এতিয়া কেনেকুৱা আছে ক'ব নোৱাৰি বাৰু, এতিয়া ঠিকেই দেখিছোঁ, হাঁহিছে বাৰু যায় কি নহওক। আৰু মই ক'ব লগা একো নাই, বাইদেউৰ অশেষ ধন্যবাদ জনাইছোঁ। আৰু বাইদেউ এই আমাৰ চাকৰিটো সেইটো অৱসৰ ল'বই লাগিব, কিন্তু আমি আকৌ এতিয়া গৃহ হেৰিলৈ যাব লাগিব, সমাজলৈ যাব লাগিব। সমাজখনটো এৰিব নোৱাৰোঁ। তাত যদি আপুনি সমাজত ভাল কাম কৰে তাৰ পৰাও আপুনি ভাল ফল পাব। গতিকে সমাজখন এৰি নিদিব, সমাজৰ মাজত থাকিব। আপুনি বিচাৰি পোৱা নাই, তাৰমানে মই নিজে অতি আৱেগিক হৈ পৰিছোঁ। মই আজি 2 বছৰে CRCC হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ, মণ্ডল সমন্বয়ক হিচাপে। এই মণ্ডলত সদায় আমি সভা পাতোঁ বিভিন্ন। এয়া মোৰ মা লাষ্ট মুহূৰ্তত সকলোকে মৰ্টন বিলাই বিদায় লৈছে। এয়া সকলো মৰম আশীৰ্বাদ ফটো তুলি ৰাখিছোঁ, আপোনালোকক দেখাওঁ ভাবিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে, পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।